থ্যাংক ইউ ৰাইজে ভাল পাইছে তাৰ বাবে বহুত বহুত ধন্যবাদ কাখলে মোৰ দুবাহুৰে অমলাম তো হে গাইজ পূজা আৰু থিয়েটাৰ চাব নাযাওঁ এনেকুৱা হ'বই নোৱাৰে চ' এতিয়া আমি যাম থিয়েটাৰ চাব আবাহন থিয়েটাৰ প্ৰস্তুতি পৰাশৰৰ কিবা নামটো পাহৰি গৈছোঁ তো তাতে যাই ক'ম আপোনাক নামটো বলক আমি থিয়েটাৰ চাব যাম টুপিটো কেনে লাগিছে উইথ মাই আউটফিট লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন অললো দে আৰু কিবা কবি হাউ ইজ ইউৰ ফিলিং দাদা তো এতিয়া আমি যাই আছোঁ থিয়েটাৰ চাবা আবাহন থিয়েটাৰ প্ৰস্তুতি পৰাশৰ বা আছে তো বাৰ এক্টিংটো চবে জানে কিমান বঢ়িয়া তো বাক চাব যাই আছোঁ আমি বঢ়িয়া 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 আৰু টুপিটো উৰি যাই আছে গাইজ মানুহ চাওঁগে গাইজ মানুহ লটছ অফ পিপল ভৰি দিবা থকা নাই বকনাই আহিছোঁ হঠাৎ এতিয়া থিয়েটাৰত টিকেট পলাই কিবা কৰি ভাবি পৰিস্থিতি মোকাবিলা কৰিব মই আছোঁ যদি ই নেদে ই লোকেল বোলে ইয়াক কেলা ইয়াতে ঘূৰি মাৰা হ'ব ভালকে চাই মোকাবিলা কৰিলে মই কৰিম চাই লওঁ টিকেটটো আমি কি মেনেজ কৰিব পাৰোঁ তাৰপিছত লগ পাই আছোঁ কাখলে মোৰ দুবাহুৰে খাবতি চ' এইবোৰ হৈছে থিয়েটাৰত দেখুওৱা ঘৰৰ ডিজাইনবোৰ আৰু আহক এতিয়া আমি লগ কৰিম জিতেন গুণ্ডাক অৰুণ বৰা থ্যাংক ইউ ৰাইজে ভাল পাইছে তাৰ বাবে বহুত বহুত ধন্যবাদ চেষ্টা কৰিছোঁ ভাল কৰিবলৈ থ্যাংক ইউ সো মাচ সেলফি জিতেন গুণ্ডা চ' এইবিলাক চব পেকিং হৈ আছে এতিয়া থিয়েটাৰ খতম আৰু এণ্টেও যাব এয়াই বেলচৰৰ জনসমুদ্ৰ কিবা ক'বা নেকি বেলচৰৰ থিয়েটাৰ ফকতীয়া চালোঁ তিনি বন্ধু ফকতীয়া চোৱাটো ডাঙৰ কথা ফকতীয়া চাইও মোক 100 টকা মাৰিলে বা এতিয়া তোমাক কেনেকুৱা দি চাই থাকক মই এতিয়া দিছোঁ থিয়েটাৰ চাই সংস্কৃতি বজাই ৰখাটো ডাঙৰ কথা বঢ়িয়া কেতিয়া মই কি কৰিব পাৰোঁ সেইটো চাই থাকক বাকী থিয়েটাৰ খতম হৈ গ'ল আৰু এতিয়া আমি যাই আছোঁ ঘৰত বেলচৰৰ পৰা নিৰাশাটো হোৱা নাই বেপাৰ কেনে থিয়েটাৰ চালে নে নাই থিয়েটাৰ বঢ়িয়া হৈছে থিয়েটাৰ চাব লাগিছিল আপুনি তো আজিৰ পৰা আমাৰ বেলচৰৰ পূজা খতম আৰু অহা বছৰ তো আজিৰ পৰা আমাৰ বেলচৰৰ পূজা খতম আৰু অহা বছৰ লগ পাম আৰু প্ৰস্তুতি পৰাশৰৰ এক্টিংটো মই কি ক'ম প্ৰস্তুতি পৰাশৰ বা যদি মোৰ ব্লগটো চাই আছে বঢ়িয়া হে গাইজ জিতেন গুণ্ডা নে জীৱন গুণ্ডা আছিল মই নামটো পাহৰি গ'লোঁ আপোনালোকে যদি জানে কমেণ্ট কৰি জনাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই